আমাৰ ভাৰতবৰ্ষৰ বাদেও ফ্ৰান্সৰ পৰাও আমাৰ ইয়াত দৰ্শনাৰ্থী আহিছে। ফ্ৰান্সৰ পৰা আহিছে। ফ্ৰান্সৰ পৰা আহিছে। গৈ আছো হিৰিম্বা টেম্পল। ফাৰ্ষ্ট টাইম গৈ আছো। তো আজি দেখুৱাম আপোনালোকক হিৰিম্বা টেম্পলৰ বিষয়ে সবিশেষ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ ঘৰৰ ওচৰতে প্ৰায় 8-9 কিলোমিটাৰমান দূৰত হিৰিম্বা টেম্পল। তো আমি আহি পাই গ'লোঁ হিৰিম্বা বাথৌ থানচালি। এইটো হৈছে গেট 2। তো ভিতৰলৈ যাওঁ আহক। তো খুবেই ধুনীয়া পৰিৱেশ, আপুনিও দেখিব পাৰে। গছ গছনিৰে সজাই পৰাই তুলিছে, একেবাৰে সুসজ্জিত। এইখন হৈছে ধৰ্মধ্বজা, বাথৌসকলৰ ধৰ্মধ্বজা এয়া। তো এইফালে এটা পুখুৰী আছে আৰু পুখুৰীৰ পাৰৰ পৰা বাথৌ মন্দিৰটো এনেকুৱা দেখি। তো খুব ধুনীয়া পৰিৱেশ, এক সেউজীয়াৰ মাজত এই বাথৌ মন্দিৰটো। তো ভিতৰত সোমাই যাওঁ এতিয়া আমি। ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে মন্দিৰটোৰ ভিতৰ চৰা, খুব ধুনীয়া মাৰ্বল পাথৰেৰে সুসজ্জিত কৰিছে, খুব ধুনীয়া পৰিৱেশ। আপুনিও আহিব পাৰে এই মন্দিৰ দৰ্শন কৰিবলৈ। বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহে। সেইটো মণিকূটত ভক্তসকলে সেৱা লৈ আছে। আৰু এইফালেদি মণিকূটটো প্ৰদক্ষিণ কৰিব পাৰি। এবাৰ আমি প্ৰদক্ষিণ কৰি আহোঁ। তো এইফালেদি যাব পাৰি। আপুনি দেখিব পাৰিছে ওপৰলৈ এনেকুৱা খুব সুন্দৰ। আমাৰ ওচৰতে এনেকুৱা এটা মন্দিৰ আছে আৰু আপোনালোকেও আহিব পাৰে, দৰ্শন কৰিব পাৰে। আৰু এতিয়া আমি অকণমান মন্দিৰ পৰিচালনা সমিতিৰ লগত কথা পাতিম মন্দিৰৰ বিষয়ে। সকলোলৈ আমাৰ এই হিৰিম্বা মন্দিৰ তৰফৰ পৰা শুভ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন জংঘলৰ মাজতে এটা জুপুৰি ঘৰৰ জৰিয়তে আৰম্ভ কৰিছিলোঁ। আহি আমাৰ বিশেষকৈ অসম তথা ভাৰতবৰ্ষৰ বড়ো সম্প্ৰদায়ৰ বাথৌ ধৰ্মৰ যি পৰম্পৰা, ইয়াৰ ৰক্ষণাবেক্ষণ দিয়া নিমিত্তে যোৱা 2013 চনত নিৰ্মাণ কমিটি এটা ইয়াত গঠন কৰা হৈছে। আমাৰ BTCৰ সেই সময়ৰ EM মাননীয় লমচৰ দৈমাৰী, প্ৰয়াত জুৰিত বসুমতাৰী তেওঁলোক আছিল সভাপতি সম্পাদক। লগতে এই অঞ্চলৰ সকলো জাতিগোষ্ঠীৰ সকলো ৰাইজৰ সহায় সহযোগিতাত যোৱা 2019 চনৰ 27, 28, 29 তিনিদিনীয়াকৈ অনুষ্ঠান এটা আছিলে ইয়াতে। এই অনুষ্ঠানতে সেই সময়ৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত দ্বাৰ উন্মোচন সভা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। আৰু ইয়াত অসম সাহিত্য সভাৰ কৰ্মকৰ্তাৰ লগতে বড়ো সাহিত্য সভা আৰু অন্যান্য আমাৰ অসম তথা ভাৰতবৰ্ষৰ ধৰ্মীয় অনুভূতিসম্পন্ন ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলে সহযোগ কৰি এই অনুষ্ঠানটো সম্পন্ন কৰা হয়। এতিয়া আমাৰ বাথৌ ধৰ্মৰ ৰীতি নীতি তথা সমাজ যিনি আগুৱাই গৈ আছে, ইয়াত এতিয়া দৈনন্দিন
আমি ধৰ্মীয় কাম কাজ সুচাৰুৰূপে চলাই আছোঁ আৰু সকলোকে আমি ইয়াত আদৰি আমাৰ ধৰ্মীয় যি কাম কাজ সেয়া আমি চলাই নিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। ইয়াত আমাৰ বিশেষভাৱে 5টা আমাৰ হেৰি আছে আপোনাৰ পৰ্ব। এই 5টা পৰ্বৰ বাদেও প্ৰতিদিনে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 6 বজালৈ আমাৰ মন্দিৰ প্ৰাংগণ খোলা থাকে। যদি চৰকাৰী SOP বন্ধৰ নিৰ্দেশ নাথাকে সেইখিনি সময়লৈকে আমাৰ খোলা থাকে। ইয়াত সকলো দৰ্শনাৰ্থীকে আমি স্থান দিওঁ। লগতে আমাৰ ভাৰতীয় নীতিমতে যিসকলে আপোনাৰ বিয়াৰ বয়স মানে সঠিক সময় আহি পৰে তেওঁলোকে যদি আমাৰ লগত বিয়াৰ কাৰণে যোগাযোগ ৰাখে আমি ইয়াত বিয়া সম্পন্ন কৰোঁ। আপোনাৰ গোটেই বাৰতে খোলা থাকে। যিহেতু এতিয়া মঙলবাৰে আমাৰ কৰোণা মহামাৰী ইয়াৰ কাৰণে কিবা নতুন কিবা হেৰি হৈছে নেকি? এতিয়া আমি কম দিনতহে এইকেইদিনতহে আমি খুলিছোঁ বিশেষভাৱে অলপ খোলা দিছে। তথাপিও আমি বহুত ভাল হয় কাৰণে বহুত দূৰৰ পৰা মানুহ আহে, বহুত দূৰৰ পৰা আহে। ইতিমধ্যে আমি আমাৰ ভাৰতবৰ্ষৰ বাদেও ফ্ৰান্সৰ পৰাও আমাৰ ইয়াত দৰ্শনাৰ্থী আহিছে। ফ্ৰান্সৰ পৰা আহিছে। আপোনাৰ ভাৰতবৰ্ষৰ বাদেও আপোনাৰ ভূটান, নেপাল, আপোনাৰ বাংলাদেশ আৰু তেনেকৈ অসমৰ ওচৰ চুবুৰীয়া সকলো ওচৰৰ ৰাজ্যবিলাকৰ পৰাও আমাৰ ইয়াত দৰ্শনাৰ্থী আহি আছে। আৰু পাৰাকলৈকে আমাৰ প্ৰাকৃতিক এই ধৰ্মৰ যিটো নিয়ম নীতি এয়া আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে হাতত লৈছোঁ। আৰু সকলো ৰাজ্যকে আমি আপোনালোকৰ জৰিয়তেও আমাৰ এই মন্দিৰ তথা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। হয়, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আপুনি ইমান ধুনীয়াকৈ কোৱাৰ বাবে। এতিয়া আমি মন্দিৰটো এবাৰ চাৰিওপিনৰ পৰা দেখুৱাই দিছোঁ। তো আপোনালোকে আহিব, শুনিলেই নহয় ফ্ৰান্সৰ পৰাও আহিছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহে। গতিকে যিসকলে অহা নাই এতিয়ালৈকে এই মন্দিৰটো দৰ্শন কৰিবলৈ সকলোৱে আহিব বুলি আমি আশা কৰিছোঁ। চাওক, আহি খুবেই ভাল লাগে। এতিয়া আমি এই মন্দিৰৰ পৰা বিদায় ল'ব লাগিব। তো চাওক, সুন্দৰ। তো এই টেম্পলটো আছে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ সমীপত। গতিকে আহিব আপোনালোকে। তো বাই বাই হিৰিম্বা। তো ইয়াতে এখন ফিল্ড আছে য'ত মিটিং চিটিং হয় আৰু। তো এই হোটেলত কিবা অলপ খাই লৈ এতিয়া ঘৰলৈ যাব লাগিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব। বাই বাই।